সাবস্ক্ৰাইব কৰক আছামিজ টেক ইউটিউব চেনেলক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আপুনি লেটেষ্ট টেক নিউজ আটাইতকৈ প্ৰথমে পাব পাৰে। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক শিকাম যে আপোনালোকে 1 মিনিটৰ ভিতৰতে এটা নিজৰ নতুনকৈ গুগল একাউণ্ট কেনেকৈ খুলিব পাৰে। আপোনালোক প্ৰায় সকলোৰে চাগে গুগল একাউণ্ট থাকিবই, কিন্তু যদি আপোনালোকে আৰু এটা গুগল একাউণ্ট খুলিব বিচাৰে তেনেহ'লে আপুনি এই মেথডটো ইউজ কৰি পেলাই 1 মিনিটৰ ভিতৰতে এটা নতুন গুগল একাউণ্ট খুলিব পাৰিব। So let's get start. প্ৰথমতে আপুনি নিজৰ মনপচন্দৰ ৱেব ব্ৰাউজাৰ এটা খুলি লওক। তাৰপিছত তাত চাৰ্চ কৰক গুগল একাউণ্ট। আপুনি নিজৰ মনপচন্দৰ ৱেব ব্ৰাউজাৰ ল'ব। মই ইয়াত UC ব্ৰাউজাৰ লৈছোঁ, আপুনি ক্ৰমো ল'ব পাৰে। যদি আপুনি ইমান কষ্ট উঠাব নোৱাৰে তেনেহ'লে আপুনি মোৰ ডিছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰিলেও হ'ব। প্ৰথমতে থকা ক্ৰিয়েট এ গুগল একাউণ্ট নামৰ অপশ্যনটো মই ক্লিক কৰিছোঁ। তাৰ পৰা আপুনি ডাইৰেক্ট এইটো পেজত আহি যাব। তাত আপুনি প্ৰথমে নিজৰ নাম দিয়ক। ইয়াত মই মোৰ নিজৰ নাম অবিনাশ হাজৰিকা দি আছোঁ। ফাৰ্ষ্ট নেমটো হ'ব অবিনাশ, লাষ্ট নেমটো হ'ব হাজৰিকা। তাৰ পৰা আপুনি ইয়াত নিজৰ ইউজাৰ নেম ল'ব লাগিব। মই ইয়াত লৈছোঁ অবিনাশ হাজৰিকা 789@gmail.com। আপুনি ইয়াত gmail.com প্ৰথমে লিখিব নালাগে, আপুনি ইয়াত জাষ্ট নিজৰ ইউজাৰ নেমটো লিখি দিলেই হ'ল। তাৰ পৰা এটা পাছৱৰ্ড ক্ৰিয়েট কৰক। আপোনাৰ পাছৱৰ্ডটো 8টা আখৰতকৈ বেছি হ'ব লাগিবই। তাৰ পৰা আপোনাৰ পাছৱৰ্ডটো আপুনি আকৌ এবাৰ কনফাৰ্ম কৰি লওক। তাৰ পৰা আপুনি নিজৰ ডেট অফ বাৰ্থ দিয়ক। তাৰ পৰা আহিল জেণ্ডাৰ। মই যিহেতু মেল সেইবাবে মই মেল দিছোঁ, কিন্তু আপুনি যদি ফিমেল হয় তেনেহ'লে ফিমেল দিব। তাৰ পৰা নিজৰ ফোন নম্বৰ, ইয়ৰ কাৰেণ্ট ইমেইল এড্ৰেছ, আপোনাৰ যিটো এতিয়া, যদি আপোনাৰ অলৰেডি এটা একাউণ্ট আছে তেনেহ'লে সেই একাউণ্টক দিয়ক। তেতিয়া আপুনি নিজৰ ছিকিউৰিটি ইনফৰমেশ্যন পাই আহিব। লোকেশ্যন আপোনাৰ ইণ্ডিয়াটো ছিলেক্টেড হৈ থাকিব লাগে। যদি নহয় তললৈ গৈ ইণ্ডিয়াটো ছিলেক্ট কৰি ল'ব আৰু আপুনি কৰিব কণ্টিনিউ। ইয়াত দেখিছে প্ৰাইভেচি এণ্ড টাৰ্মছ, তললৈ যাওক একেবাৰে। তাত আপুনি আই এগ্ৰী কৰি দিয়ক। এইটো আপুনি ছেভ কৰিব পাৰে নকৰিব পাৰে। তাৰ পৰা কণ্টিনিউ কৰি দিয়ক, ৱেলকাম বুলি ওলাই আহিব। তাৰ পৰা চাওক আমাৰ গুগল একাউণ্ট খোল খাই গ'ল। এই গুগল একাউণ্টৰ জৰিয়তে আপুনি গুগল, জিমেইল, গুগল মেপছ, ইউটিউব এই সকলোবোৰ এইটো একাউণ্টৰ জৰিয়তে খুলিব পাৰিব। কিন্তু আপুনি নিজৰ ইমেইল ID আৰু পাছৱৰ্ড কাৰোবাক শ্বেয়াৰ নকৰিব, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ ছিকিউৰিটি ইনফৰমেশ্যন, বেংক একাউণ্টছ আপোনাৰ হেক হৈ যাব পাৰে। সেইবাবে আপুনি এইটো নিজৰ পাৰ্চনেল বস্তু হিচাপে থ'ব। আৰু এনেদৰে আপুনি 1-2 মিনিটৰ ভিতৰত এটা নতুন গুগল একাউণ্ট খুলিব পাৰে। যদি ভিডিঅ'টো আপোনাৰ বাবে ইউজফুল হ'ল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।